যে অসমৰ যিজন এই চৰকাৰখনে যিখন ফেচিষ্ট চৰকাৰ যিখনে ৰাজতন্ত্ৰ মানে ৰজাৰ শাসন চলাইছে তেওঁলোকে ৰাষ্ট্ৰীয়তাবোধক গুৰুত্ব দিছে, জাতীয়তাবোধক জয় অসম বুলি ক'লে তেওঁলোকে এৰেষ্ট কৰি পেলাই যাকে তাকে NIত পেলাইছে, যাকে তাকে যিকোনো অপৰাধ জাপি দিছে। এইটো কৰি পেলাই আমাৰ জাতীয়তাবোধ থকা অসমীয়া জাতীয়তাবোধ থকা যিসকল সংগ্ৰামী যুৱক সংগ্ৰামী নেতাসকলক তেওঁলোকে বন্দী কৰি পেলাই কাৰাগাৰত বন্দী কৰি ৰাখিছে। আমি দাবী জনাইছোঁ আজি অসমৰ বিভিন্ন প্ৰান্তত সকলো ঠাইতে আজি এই অৱস্থান ধৰ্মঘট হৈছে যে অখিল গগৈকে প্ৰমুখ কৰি যিসকল মানে নেতাক বন্দী কৰি ৰাখিছে তেওঁলোকক অতি শীঘ্ৰে তেওঁলোকক বিনা চৰ্তে মুক্তি দিব লাগে আৰু লগতে কা নামৰ যিখন আইন জাপি দিয়ে আমাৰ জাতিটোক ধ্বংস কৰিব বিচাৰিছে এইখনো বাতিল কৰিব লাগে। এই চৰকাৰখনে অসমীয়া জাতিয়ে প্ৰতিটো খনতে আজি ৩-৪ মাহ ধৰি যে আন্দোলন চলাই আছে ইয়াৰ প্ৰতি কোনো গুৰুত্ব নিদি তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ৰাজতন্ত্ৰভাৱে ৰাজকীয় শাসনেৰে তেওঁলোকে অসমীয়া জাতিটো ধ্বংস কৰাৰ প্ৰচেষ্টা কৰিছে। কা বাতিলৰ দাবীত আৰু অখিল গগৈকে প্ৰমুখ কৰি কা আন্দোলনৰ যিমানসকল কাৰাবন্দী হৈ আছে অসমৰ কাৰাগাৰসমূহত সকলো কাৰাবন্দীক বিনা চৰ্তে মুক্তি দিবৰ কাৰণে আজি সমগ্ৰ অসম জুৰি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অসমৰ বহুকেইটা সংগঠন মিলি এই ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই ধৰ্মঘট আমাৰ 10 বজাৰ পৰা আৰম্ভ হৈছে, 2 বজাত এই অৱস্থান ধৰ্মঘটৰ সামৰণি পৰিব। আমি অসম চৰকাৰ ভাৰত চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। পুনৰ আমি দাবী উত্থাপন কৰিছোঁ অসমবাসী ৰাইজে যে কা বাতিল হ'বই লাগিব আৰু কা বাতিলৰ কাৰণে অসম চৰকাৰে দিল্লীক হেঁচা প্ৰয়োগ কৰক আৰু ইয়াৰ লগে লগে অসম চৰকাৰৰ সৰ্বানন্দ সোণোৱাল আৰু হেমন্ত বিশ্বকো আমি দাবী জনাইছোঁ যে কা আন্দোলনৰ বন্দী হৈ থকা অখিল গগৈকে প্ৰমুখ কৰি অসমৰ কাৰাগাৰসমূহত বন্দী হৈ থকা সকলো কাৰাবন্দীক বিনা চৰ্তে মুক্তি দিবৰ কাৰণে আজি আমি এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আৰু অসমৰ ৰাইজকো আহ্বান জনাইছোঁ আহক সকলো পুনৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰক। কাৰণ এই বিজেপি চৰকাৰ এখন ফেচিষ্ট চৰকাৰ, এখন একনায়কত্ববাদী চৰকাৰ। তেওঁলোকে কেৱল ধৰ্মৰ দোহাই দি ধৰ্মৰ ৰাজনীতিৰে দেশ চলাবলৈ আহিছে। তেওঁলোকক অসমৰ পৰা উৎখাত কৰিব লাগিব আৰু এই ঘৃণাৰ ভাৱ 2021লৈকে ৰাখি 2021ত অসমৰ পৰা বিজেপি RSক উৎখাত কৰিবৰ কাৰণে অসমবাসী ৰাইজক সংকল্পবদ্ধ হ'বৰ কাৰণে আমি আহ্বান জনালোঁ। আহক সকলোৱে কা বাতিল আৰু অখিল গগৈক প্ৰমুখ কৰি অসমৰ সমূহ কাৰাগাৰত বন্দী হৈ থকা কাৰাবন্দীক বিনা চৰ্তে মুক্তি কৰি দিবৰ কাৰণে দাবী জনাবৰ কাৰণে ৰাজপথলৈ ওলাই আহিবলৈ আমি আহ্বান জনালোঁ।